নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো জাকাৰিয়া আছামিজ ইউটিউব চেনেললৈ আৰু মিডিল অসম এফবি পেজলৈ। সো আজি মই বিশেষকৈ আপোনালোকৰ মাজত আহিছো এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত। আপোনালোকে হয়তো নিশ্চয় জানে আমাৰ মিডিল অসম হওক বা জাকাৰিয়া আছামিজতো শুনা পাইছে যে শ্ৰমিক কাৰ্ড কেনেকৈ বনাব লাগে। আৰু এই কেইদিনৰ ভিতৰত বহুতে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰি কৈছে দাদা বা ভাই বৰ্তমানে শ্ৰমিক কাৰ্ডত ৩,০০০-৫,০০০ টকা সোমাইছে। এই সন্দৰ্ভত আমাৰ মোবাইলতো এটা মেছেজ আহিছে। সো যদি আপোনালোকৰ মোবাইলত মেছেজ আহিছে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত এতিয়াই কমেণ্ট কৰি মোক জনাওক যে কি মেছেজ আহিছে, লগতে আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় সেয়াও জনাই দিব। সো ফাৰ্ষ্টত মই আপোনালোকক জনাবলৈ লৈছোঁ, আপোনালোকে আমাৰ এই স্ক্ৰীণতো লেফ্ট ছাইডত স্ক্ৰীণত চাবলৈ পাব। তথাপিও মই কৈ আছোঁ, ইয়াত এনেকুৱা ধৰণৰ এটা মেছেজ আহিছে, ফৰ 3,000 পেঞ্চন জইন প্ৰধানমন্ত্ৰী ফ্ৰম য়োগী বন্ধন পেঞ্চন। আৰু লগতে কোৱা হৈছে অৰ ভিজিট CSC, যিটো কোৱা হয় কমন ছাৰ্ভিচ চেণ্টাৰ। আমি বৰ্তমানে আছোঁ কমন ছাৰ্ভিচ চেণ্টাৰ। এয়া চাওক, বৰ্তমানে আছোঁ ইমদাদুল্লাহ লস্কৰ, মানে আমাৰ লোকেল এৰিয়াৰ যিটো মানে CSC হয় তাত আহিছোঁ। আৰু CSCৰ যিজন CEO হয় তেওঁৰ লগত কথা পাতিম, জানিম সবিশেষখিনি জানিম, যিহেতু মেছেজতো দিয়া আছে ভিজিট অৰ CSC চেণ্টাৰ। আৰু ইতিমধ্যে মই বৰ্তমান উপস্থিতো আছোঁ CSC চেণ্টাৰত। চ' বৰ্তমানে আমাৰ লগত আমাৰ অঞ্চলৰ পূবজাৰণী হয়, আমাৰ গাঁও পূবজাৰণী গাঁৱৰ যিটো CSC হয় এই CSC চেণ্টাৰত আছোঁ। চ' ফাৰ্ষ্টত আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। মই বহুত দিনৰ পৰা চাই আছোঁ আমাৰ মিডিল অসম আৰু আমাৰ জাকাৰিয়াৰ যিবিলাক ভিডিঅ' আপলোড কৰি আছে, আমাৰ বিভিন্ন মানুহৰ বিভিন্ন ধৰণৰ সহায় হৈ আছে। আৰু আজি তুমি এটা মানে কুৱেশ্যন লৈ আহিছে মোৰ ওচৰত যে CSC শুনিছোঁ মানে শ্ৰমিকৰ যিটো পেঞ্চন এইটো কি হয়, এইটোৰ বিষয়ে জানিবলৈ। মই কৈছোঁ ঠিক আছে আহিবা এবাৰ, মই গোটেইখিনি ডিটেইলছ ক'ম। চ' ভিউৱাৰ্ছসকল, যিহেতু এই যিটো মেছেজ আহিছে এই মেছেজটোতো এনেকুৱা ধৰণৰ আছে অৰ ভিজিট CSC কমন ছাৰ্ভিচ চেণ্টাৰ। গতিকে মই মোৰ অঞ্চলৰ যিটো CSC চেণ্টাৰ হয় তাত আহিছোঁ। আৰু CSC ছাৰ যিজন CEO হয় তেওঁৰ লগত নিশ্চয় আপোনালোকে আমাৰ লগত লাইভ প্ৰুফ হিচাপে দেখিবলৈ পাইছা। চ' এতিয়া মই মেইন টপিকলৈ যাম যে এতিয়া কথাটো হ'ল যিটো মেছেজ আহি আছে, যিসকল মানুহে বা যিসকল ব্যক্তিয়ে শ্ৰমিক কাৰ্ড বনাই আছে, এনেকুৱা ধৰণৰ আহিছে 3,000, 5,000 মেছেজ আহি আছে। এই মেছেজটো কি সঁচাকৈ সকলোৰ একাউণ্টত 3,000 সোমাই যাব নেকি? নাই চাওক, মেছেজটো এনেকৈ আহিছে যে আপোনালোকে যিবিলাকে শ্ৰমিক কাৰ্ড কৰিছে সিহঁতে মানে পেঞ্চন এটা দিব যদি আপোনালোকে কৰে। এইটো মান্থলি যদি এটা ইনভেষ্টমেণ্ট কৰে 55ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 2,000 টকালৈকে 200 টকালৈকে আপুনি ইনভেষ্ট কৰিব লাগিব, মানে মান্থলি থ'ব লাগিব। ধৰি লওক এইটো 18 বছৰৰ পৰা 40 বছৰ বয়সৰ মানুহৰ কাৰণে আছে। যিবিলাক আমাৰ আনঅৰ্গেনাইজড মানুহ আছে, ৱৰ্কাৰ আছে, সিহঁতৰ কাৰণে এইটো কৰিছে। আৰু যিবিলাক আনঅৰ্গেনাইজড ৱৰ্কাৰ আছে সিহঁতে এই শ্ৰমিক কাৰ্ডটো কৰিছে। তো সিহঁতৰ কাৰণে এই যিটো পেঞ্চন আছে, যেনেকৈ আমাৰ চৰকাৰী চাকৰিয়ালবিলাকে 60 বছৰৰ পিছত এটা টকা পায় পেঞ্চন পায়, আমাৰতো যিবিলাক মানুহ আনঅৰ্গেনাইজ সিহঁতৰ চাকৰি নাই, সেইকাৰণে সিহঁতে এইটো কৰি আছে। তো সিহঁতে লাইফটো ভাল যাবলৈ 60 ইয়াৰ্ছৰ পিছত কি কৰিব, এতিয়াতো কাম বন কৰি খাই আছে, 60 ইয়াৰ্ছৰ পিছত কি হ'ব, সেইকাৰণে আমাৰ চৰকাৰে ভাৰত চৰকাৰে এটা স্কিম দিছে, যিটো PMSYM প্ৰধানমন্ত্ৰী মানধন শ্ৰম যোজনা। এইটোৰ আণ্ডাৰত 60 ইয়াৰ্ছৰ পিছত সিহঁতে এটা মানুহে পাব 3,000কে এটা পেঞ্চন পাব। কিন্তু সেইটো কৰিবলৈ হ'লে সিহঁতে 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু সেই এইজত এটা মানে মানি যিটো আছে টকা এজ ৱাইজ আছে। আৰু মানে 18 ইয়াৰ্ছৰ পৰা 55 হয়, 19 ইয়াৰ্ছ হ'লে তাৰ অলপ বেছি আছে, এনেকৈ ৰেঞ্জ 40 ইয়াৰ্ছলৈকে আছে। 40 ইয়াৰ্ছ ইয়াত যিটো মেছেজ আহিছে ৰেষ্ট 3,000, মানে 3,000 টকা এতিয়ালৈকে সোমোৱা নাই, এতিয়ালৈকে নোসোমায়। এইটো মানে যে সোমাব এনেকৈ মেছেজো অহা নাই। মানুহে কিছুমানে মানে অপবাদ দি আছে বা এইটো মিছা প্ৰচাৰ কৰি আছে যে এইটো 3,000 সোমাব। এইটো মানে এটা যিটো স্কিম আছে PMSYM, এইটোৰ আণ্ডাৰত যদি মানুহে টকা দিয়ে মান্থলি ইনষ্টলমেণ্ট যদি আমাৰ CSC চেণ্টাৰত আহি এইটো কৰে, তেতিয়া তেওঁ মান্থলি বেংকৰ পৰা ডাইৰেক্ট অট'মেটিক কাৰ্ড হ'ব আৰু 60 ইয়াৰ্ছ হোৱাৰ পিছত তেওঁ সেই টকাটো পাই যাব, মানে 3,000কে পাই থাকিব। চ' ভিউৱাৰ্ছসকল, নিশ্চয় আপোনালোকে জানিব পাৰিছে মানে শ্ৰমিক কাৰ্ড সন্দৰ্ভত মানে যিটো মেছেজ আহিছে আপোনালোকৰ মনত বা আপোনালোকৰ মাইণ্ডত কি ইমান সময়ত আছিল প্ৰশ্ন এটা উদয় হৈছিল যে এই যিটো 3,000 বা 5,000 বহুতে আহি কৈ থাকে যে মোৰ তাতো প্ৰশ্ন আহিছে, মই নিজে শ্ৰমিক কাৰ্ড বনাইছোঁ, মোৰ মোবাইলত আহিছে, আপোনালোকে নিশ্চয় স্ক্ৰীণতো দেখিবলৈ পাইছে, মই স্ক্ৰীণত দি দিম চাওক আপোনালোকে, এনেকুৱা ধৰণৰ মেছেজ আহিছে। আৰু এতিয়া কথাটো হ'ল বৰ্তমানে শ্ৰমিক কাৰ্ডখন আকৌ এপ্লাই চলি আছে। শ্ৰমিক কাৰ্ডৰ ডেট এতিয়ালৈকে বঢ়াইছে, কিছুমানে কৈছিল 31 তাৰিখলৈকে লাষ্ট ডেট, কিন্তু এতিয়াও কাম চলি আছে। মোৰ CSC চেণ্টাৰতো কাম চলি আছে, যোনে যোনে বনোৱা নাই এতিয়ালৈকে নিশ্চয় আহি বনাব পাৰিব। 16 বছৰৰ পৰা 59 বছৰলৈকে যিবিলাক আছে আমাৰ আনঅৰ্গেনাইজড ৱৰ্কাৰ, সিহঁতে নিশ্চয় আহি বনাব পাৰিব।
চ' যদি আপোনালোকে বনাব পৰা নাই এতিয়ালৈকে আপোনালোকে এটা কাম কৰিব ছাৰৰ নাম্বাৰটো স্ক্ৰীণত থাকিব আৰু ডেছক্ৰিপশ্যনত থাকিব লগতে আপোনালোকে এটা কাম কৰিব ক'ব যে মই জাকাৰিয়া আছামিজ বা মিডিল অসমৰ পৰা আহিছোঁ ছাৰে কিবা নহয় কিবা এটা হেৰি কৰিব বিনামূলীয়া সম্পূৰ্ণ হয়, 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 বিনামূলীয়া মৰিয়াত হ'ব হয় 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 CSC চেণ্টাৰত একো টকা নোহোৱা নহয় হয়। সম্পূৰ্ণ বিনামূলীয়াভাৱে মৰিয়াত কৰিব পাৰিব চ' গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আৰু এটা আপোনালোক যিসকলে ভিডিঅ'টো চাই আছে কোনখন জিলাৰ হয় এইখিনি জনাই দিবা মানে যদি আপোনালোকে কমেণ্ট বা লাইক কৰে মই ধৰি লওক এতিয়া যে এক্সাম্পল বৰ্তমান মই কোকৰাঝাৰৰ পৰা চাই আছোঁ বা হোজাই জিলাৰ পৰা চাই আছোঁ এনেকুৱা ধৰণৰ যদি আপোনালোকে কমেণ্ট কৰে ময়ো পৰৱৰ্তী সময়ত ভিডিঅ' এটা বনাবলৈ উৎসাহ প্ৰেৰণা পাম আৰু যিহেতু এই মেছেজটো আহিছে বহুতৰ মোবাইলত এই মনৰ ভাৱটো আঁতৰাবৰ কাৰণে মই মোৰ নিজৰ অঞ্চলৰ যিটো লোকেল CSC চেণ্টাৰ হয় মানে আমাৰ ঘৰৰ ওচৰৰ হয় আমাৰ নিজৰ গাঁৱৰ হয় গতিকে মই ভাবিলোঁ ছাৰৰ লগত আহি এই ভিডিঅ'টো বনালে নিশ্চয় আপোনালোকেও অলপ নহ'লে অলপ কিবা জানিব পাৰিব চ' এতিয়া কথাটো হ'ল ছাৰ লাষ্টত আপুনি কি ক'ব আমাৰ ভিউৱাৰ্ছসকলক আৰু আপোনাৰ CSC চেণ্টাৰৰ বিষয়ে কি ক'ব আমাৰ ভিউৱাৰ্ছসকলক মই ভিউৱাৰ্ছসকলক ক'ব বিচাৰোঁ যে আমাৰ এইটো পিছতলীয়া এৰিয়া হয় আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ যিবিলাক কাম আছে কিছুমান এই চৰকাৰী বিভাগৰো বহুত কাম আছে সিহঁতে অফিচত গৈ হাবাতলি খাই থাকে একো কৰিব নোৱাৰে কিন্তু আমাৰ CSC চেণ্টাৰত বহুত ধৰণৰ ফেচিলিটি আছে আপোনালোকে আহক মোৰ গণেশগুৰি বজাৰত CSC চেণ্টাৰ হয় আপোনালোকে আহক যি কাম হয় গোটেইখিনি আমি কৰিব পাৰিম আৰু এই ইউটিউব চেনেলটোৰ জৰিয়তে মই জাকাৰিয়া গোটেইখিনি ভিডিঅ' চাই থাকোঁ সি ভাল ভিডিঅ' বনাই আছে বিভিন্ন ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি আছে মানুহবিলাক সজাগ হৈ আছে তাৰ ভিডিঅ'ত আপোনালোকে তাৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক আৰু সি আগবাঢ়ি যাওক সেইটোৱে মই কামনা কৰিছোঁ চ' ধন্যবাদ ছাৰে আমাৰ মূল্যৱান সময় দিয়াৰ বাবে ঠিক আৰু শেষত মই আপোনালোকক এগেইন ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ অনলাইন মাধ্যমত কিবা প্ৰব্লেম থাকে বা কিবা মানে এনেকুৱা ধৰণৰ যদি থাকে ছাৰৰ নাম্বাৰটো আছে ছাৰৰ লগত আপোনালোকে কণ্টেক্ট কৰিব যদি আপুনি আমাৰ হোজাই জিলাৰ বা আমাৰ অঞ্চলৰ যদিও নহয় আজিকালি সকলোৱেতো অনলাইন মাধ্যম আছে গতিকে ডিজিটেল হয় গতিকে আপোনালোকে ছাৰৰ লগত কণ্টেক্ট কৰক কণ্টেক্ট কৰিলে নিশ্চয় ছাৰে আপোনালোকক সহায় কৰিব আৰু যদি কিবা থাকে নিশ্চয় আপোনালোকে মোক জিমেইল কৰিব পাৰে বা মোক জিমেইল কৰিলে মই নিশ্চয় দিম আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আছে এবাৰ আপোনালোকে ফ'ল' কৰিব আৰু আপোনালোকে নতুন চেনেলটো যিমান পাৰে প্লিজ ছাপোৰ্ট কৰক আৰু শেষত এইটো কৈ মই আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ জয় আই অসম